হেল্ল' এভৰিৱান, মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ৰুটি চাহ খোৱা হৈ গ'ল ৰাতিপুৱা আৰু এতিয়া বাজিলে 12টা। মোৰ সকলোখিনি কাম কৰা হৈ গ'ল আৰু যি কিবাকিবি অলপমান কাম কৰিবলগীয়া আছিলে গোটেইখিনি কৰি হৈ গ'ল। এতিয়া পাপা আহিছে বজাৰৰ পৰা, পাপাক চাহ দিওঁগৈ আৰু মোৰ কাৰণে গাখীৰ ৰেডি কৰোঁগৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱাই ইমান ৰ'দ ওলাইছে, বহুত বেছি গৰম পৰিছে। এতিয়া চাহখিনি বনাই পাপাক দি লওঁগৈ, বজাৰৰ পৰা আহি পাইছেহিয়ে। তেন্তে আজিৰ ভিডিঅ'টো চাই থাকিব। প্ৰথমতে গাখীৰখিনি গৰম কৰি লৈছোঁ, তাৰপিছত চাহ বনাম পাপাৰ কাৰণে। গাখীৰ উতলিলেই গৰম হ'লেই মই আৰু মায়ে গাখীৰ খাওঁ দুইজনীয়ে। পাপাৰ কাৰণে এইফালে চাহ বনাইছোঁ। এয়া বজাৰৰ পৰা আনিছেগৈ পাপাই ৰঙা মৰিচা আৰু এইফালে তিতা কেৰেলা খাবলৈ মন গৈয়ে আছিলে। এইফালে লাই শাক আৰু জলকীয়াখিনি পুৰিব নাই ক'বই পৰা নাই, কিন্তু কেৰেলাটো খাবলৈ বহুত মন গৈ আছিলে। এইফালে পাপাৰ কাৰণে চাহ ৰেডি, এইফালে মাৰ কাৰণে আৰু মোৰ কাৰণে গাখীৰ আৰু গাখীৰত অলপ কৰ্ণফ্লেক্স লৈ লৈছোঁ। অকণমান ভোক লাগিছে, সেইকাৰণে কৰ্ণফ্লেক্স অকণমান আছিলেগৈ, অলপ খাই দিওঁ। তো ভোকটো অকণমান মৰিব, তাৰপিছত আকৌ ভাত বনাবলেই হ'ব অলপ পাছত। আজি দুপৰীয়া ভাতটো মায়ে বনাওঁ বুলি ক'লে। তিতা কেৰেলা নাখাওঁ বোলে, আজি লাই শাকৰ চব্জিয়ে খাওঁ। লাই শাক ভাজিলে, এতিয়া ভাজিব লৈছে, কাটি আছে। পাপাই কাটি দিছে, অলপ হেল্প কৰি দিছে, মায়ে বনাইছে। তো চাই লওঁগৈ কেনেকৈ বনাইছে, আপোনালোককো দেখাম বাৰু যদি পাৰোঁ। তো ব'লক। মায়ে এইফালে তিতা কেৰেলা পিটিকা বইল কৰি লৈছে, এইফালে অমিতা ভাজি ৰাতিপুৱাৰে হয়, এইখিনি অলপমান থাকি গ'ল। আৰু এইফালে লাই শাক ভাজিলে। তিতা কেৰেলা এতিয়া নাখাওঁ, কাইলৈ খাম বুলি ক'লে মায়ে। মোৰ খাবলৈ মন গৈছিলে, কিন্তু এইফালে দাইল ঔটেঙা দিয়া। ভাত পানী খোৱা হৈ গ'ল, এতিয়া আহিছোঁ তামোল কাটিবলৈ। কোনে কোনে ভাত খাই উঠি তামোল খায় বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন। মই কিন্তু বিয়াৰ আগত খোৱা নাছিলোঁ, এতিয়া বিয়াৰ পিছত অকণমান খাবলৈ লৈছোঁ, বেছি নহয়। তো তামোলটো কাটি লওঁ আৰু পাপাহঁতেও খাব, তো কাটি লৈছোঁ। এতিয়া গধূলি হ'বলৈ হৈছে, গধূলি হোৱাগৈ নাই, আন্ধাৰ হোৱা নাই। দুপৰীয়া ভাত পানী খাই শুই দিলোঁ অকণমান দেৰি। আজি আমাৰ ৰুমৰ ঘড়ীটো বেয়া হ'ল আৰু ঘড়ীটোলৈ চকুটো বেছিভাগ গৈ থাকে, য'ত লাগি থকা আছিলে। মোবাইলটোত ইমানটো টাইম চোৱা নহয়, মোবাইলটো লৈ থকা যদিও হয়, মোবাইলটোকে লৈ থাকোঁ এনি টাইম হাতত, কিন্তু টাইমটো চাবলৈ ঘড়ীটোলৈহে চকুটো বেছিভাগ গৈ থাকে। তো এতিয়া শুই কিনি উঠি লৈ চাহ খাবলৈ কিবা এটা বনাওঁগৈ। ভাবিছোঁ চিৰাকে অলপ ভাজোগৈ, তো বেলেগ একো নবনাওঁ, নহ'লে পকৰীকে বনাওঁগৈ। কি বনাওঁ চাই লওঁ, পাকঘৰটোলৈ গ'লেহে গম পাম। তো ব'লক মোৰ লগত আপোনালোককো লৈ যাওঁ পাকঘৰলৈ। ভাবিলোঁ পকৰীকে বনাওঁ, সেইকাৰণে পিঁয়াজে লৈছোঁ। পিঁয়াজ পকৰাই বনাম আজি, বেছি স্পেচিয়েল নহয়। এনেদৰে পিঁয়াজখিনি কাটি ল'লোঁ। এনেদৰে খায়ো খুব ভাল লাগে পিঁয়াজ পকৰা। পাপাই পকৰী বনাই দিলে খাই চাহখিনি অলপ ভাল পায়, সেইকাৰণে ভাবিলোঁ বহুত দিন খোৱা নাছিলোঁ, তো আজি বনাওঁ। এইফালে বেচন দি দিছোঁ আৰু এইফালে কাশ্মীৰী লাল মিৰ্চ হয় আৰু হালধি অকণমান, তাৰপিছত দিছোঁ নিমখ আৰু বেলেগ একোৱেই নাই দিয়া, একো মছলা বেলেগ একো নাই দিয়া, জাষ্ট চিম্পুলকৈ এনেদৰে বনাইছোঁ।
গধূলি চাহকাপৰ লগত অকণমান কিবা এটা বনাই খালে এনেই ভাল লাগে চাহকাপ খাই। তো সেইকাৰণে সদায় বনাবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা বনাবলৈ মনো নাযায়, তেতিয়া নবনাওঁ। সেনেদৰে বিস্কুট বা কিবা বেলেগ কিবা থাকিলে এনেদৰে খাই দিওঁ আৰু। তো আজি অলপ বনাবলৈও মন গ'ল, সেইকাৰণে পকৰীকে বনাই লৈছোঁ, পিঁয়াজ পকৰা। খাই বহুত ভাল লাগে। আপোনালোকে গধূলি চাহকাপৰ লগত এনেদৰে কিবাকিবি বনাই খাই নাই বাৰু? প্লিজ কমেণ্ট কৰিবচোন। মই কিন্তু এনেদৰে যি টি বনাই খাই খুব ভাল পাওঁ, বনাই দিও ভাল পাওঁ, খায়ো ভাল পাওঁ। সেইকাৰণে বনাবলৈও এলাহ নকৰোঁ, কিন্তু কেতিয়াবা গা চা বেয়া থাকিলে বনাবলৈ মন নাযায়। আৰু এয়া আমাৰ চাহ ৰেডি হৈ গ'ল, চাহ খাই লওঁ। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।